আগতে সৰস্বতী পূজা বুলি ক'লে মই যে ইমান বেছি মানে এক্সাইটেড হৈ থাকোঁ কি পিন্ধিম কি নিপিন্ধিম আৰু ক'ত যে মই মানে গৈ পাওঁ শাৰী খুজিবলৈ কাৰণে। আচলতে তেতিয়া আমাৰ ঘৰত মই সৰু বাও সৰু আছিলে আৰু আমাৰ মাৰ তেনেকৈ ভাল ভাল শাৰী কাপোৰ নাছিলে যে পিন্ধি যাম, কিন্তু মই যাৰে তাৰপৰা মানে খুজি মেলি মিলাই মেলি মানে মুঠতে মই সৰস্বতী পূজাত যামেই। আৰু মোৰ ইমান বেছি চখ আছিলে সৰস্বতী পূজা বুলি ক'লে। আৰু এতিয়া বয়সৰ লগে লগে বিয়াও হ'লোঁ, কলেজো এৰিলোঁ, গতিকে এতিয়া সৰস্বতী পূজাত যোৱা সেই চখটো মানে আছে যদিও মই নাযাওঁ, কিন্তু ভণ্টিক মই মানে ৰেডি কৰি ধুনীয়াকৈ পঠিয়াওঁ। আৰু সৰস্বতী পূজা বুলি ক'লে এতিয়া মই ভণ্টিক মানে ওলোৱাই মেলি পঠিয়ালেহে মোৰ মানে ভাল লাগে ধুনীয়াকৈ। আৰু আজি এয়া ভণ্টি ৰেডি হৈছে। সঁচাকৈ সৰস্বতী পূজা বুলি ক'লে এক্সাইটমেণ্টটোৱে বহুত বেলেগ নহয়নে বাৰু? আপোনালোকে বাৰু কোনে কোনে ৰেডি হৈছে আৰু কেনেধৰণে ৰেডি হৈছে কমেণ্ট কৰি জনাব দেই। মুখে তামুখে কিবা কিবি, তই এনেকৈ কৰ তই তেনেকৈ কৰ, লাষ্টত আকৌ মোৰ ওচৰতে আহি ওলাবলগীয়া হয়। দে ফটো দুখনমান মাৰি দিওঁ দে ধুনীয়াকৈ, ভাল লাগিছে আকৌ।